এইবাৰ আমি কিমান ফিতৰা দিব লাগিব এই বিষয়ে জানো আহক। সৰ্বপ্ৰথম এটা কথা জানি ৰখা উচিত যে আমাৰ সমাজত যিটো আগৰে পৰা চলি আহিছে 2 কেজি 47 গ্ৰাম গেহু আটা বা ইয়াৰ মূল্য বজাৰত কেতিয়াবা ইয়াৰ মূল্য 80 টকা হয়, কেতিয়াবা 70 টকা হয়, কেতিয়াবা 60 টকা বা 62 টকা হয়। এনেধৰণে অৰ্থাৎ 100 টকাৰ ভিতৰতেই ফিতৰা আমাৰ আদায় কৰা পৰিলক্ষিত হয়। এতিয়া প্ৰশ্ন হ'ল হাদিছ শৰীফত কেৱল এই গেহু বা আটাৰ কথাই উল্লেখ আছে নেকি, বা এই 100 টকাৰ ভিতৰতে যে আমি দি আহিছোঁ ইমান মানে ফিতৰাৰ কথা উল্লেখ আছে নেকি? যদি আপুনি বিচাৰে তেতিয়া অৱশ্যই পাব যে আল্লাহৰ নবী সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে যি ফিতৰাৰ পৰিমাণ বয়ান কৰিছে সেই গোটেইকেইটা পদ্ধতিৰ মাজৰ পৰা সকলোতকৈ নিম্ন খাপৰ যিটো ফিতৰা আছে সেইটোহে আমাৰ সমাজত প্ৰচলিত হৈ আছে। বৰ আফসোসৰ বিষয় যে আল্লাহৰ ৰাস্তাত এই ৰমজানুল মুবাৰক মাহত আমি বেছিতকৈ বেছি ফিতৰা দিয়াৰ এটা পদ্ধতি আমি অৱলম্বন কৰিব লাগিছিল, কিন্তু ইয়াৰ পৰিৱৰ্তে আমাৰ সমাজত যিটো চলি আহিছে সেইটো একেবাৰে কম পৰ্যায়ৰ নিম্ন খাপৰ ফিতৰাহে আমি দি আহিছোঁ। এয়া অনুচিত, কিয়নো আল্লাহৰ নবী সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামৰ হাদিছত বিভিন্ন বস্তুৰ দ্বাৰা ফিতৰা দিয়াৰ কথা উল্লেখ আছে আৰু আল্লাহৰ নবীয়ে দিবলৈ কৈছে। এজন আৰ্থিকভাৱে স্বাৱলম্বী ব্যক্তিয়ে যদি তেওঁ ফিতৰা 80 টকা দিয়ে বৰ হাস্যকৰ বিষয় হ'ব, কিয়নো তেওঁ মাহত হাজাৰ হাজাৰ লাখ লাখ টকা উপাৰ্জন কৰি আছে, কিন্তু বছৰত এবাৰ আল্লাহৰ ৰাস্তাত নিজৰ ৰোজাটোত হৈ যোৱা ভুল ত্ৰুটিসমূহৰ ক্ষমাৰ্থে এবাৰ ফিতৰা দিবলগীয়া হয়, এবাৰ ফিতৰা ৱাজিব হয়, আৰু তেওঁ ফিতৰা আদায় কৰাৰ সময়তো সেই নিম্ন খাপৰ একেবাৰে কম পৰ্যায়ৰ যিটো ফিতৰা আছে সেইটোহে তেওঁ আদায় কৰিবলৈ বিচাৰে। যদি আপুনি হাদিছৰ পিনে লক্ষ্য কৰে, হাদিছৰ পিনে যদি আপুনি নজৰ কৰে, তেতিয়াহ'লে অৱশ্যেই আপুনি দেখিব গেহু আটাৰ বাহিৰেও আল্লাহৰ নবী সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে ফিতৰা আদায় কৰাৰ আৰু কিছুমান পদ্ধতি বয়ান কৰিছে, কিছুমান আৰু পদ্ধতি আল্লাহৰ নবীয়ে উল্লেখ কৰিছে। তাৰে মাজৰ হৈছে 4 কেজি 94 গ্ৰাম মিডিয়াম কোৱালিটিৰ খেজুৰ সদকায়ে ফিতিৰ হিচাপে দান কৰা আল্লাহৰ ৰাস্তাত, যাৰ বজাৰৰ মূল্য হৈছে 1200 টকা, নতুবা হাই কোৱালিটিৰ 4 কেজি 94 গ্ৰাম খেজুৰৰ মূল্য আল্লাহৰ ৰাস্তাত ফিতৰা হিচাপে দান কৰা, যাৰ মূল্য হৈছে 6000 টকা। ইয়াৰ উপৰি 4 কেজি 94 গ্ৰাম কিচমিচ আল্লাহৰ ৰাস্তাত ফিতৰা হিচাপে দিব পৰা যায়, যাৰ বজাৰৰ মূল্য হৈছে 1900 টকা। গতিকে যদি আপুনি চালিজাৰি এই হাদিছৰ ওপৰত লক্ষ্য কৰে, চালিজাৰি চাই, তেতিয়াহ'লে আপুনি এটা সিদ্ধান্তত উপনীত হ'ব যিটো আমাৰ সমাজত আগৰে পৰা চলি আহিছে, সেইটো হৈছে ফিতৰাৰ একেবাৰে নিম্নতম পৰিমাণ, একেবাৰে ল' কেটেগৰীৰ ফিতৰা। গতিকে আমি সামৰ্থ্য অনুযায়ী, যদি আপুনি বিজনেছমেন হয়, আপুনি যদি চাকৰিয়াল হয়, আপুনি যদি আৰ্থিকভাৱে স্বাৱলম্বী হয়, তেতিয়াহ'লে আপুনি 80 টকাৰ পিছত নগৈ কম আজ কম নিম্নতম আপুনি 1200 টকা আপোনাৰ ফিতৰা হিচাপে আদায় কৰক, বা 6000 টকা আপোনাৰ ফিতৰা আপুনি আদায় কৰক, নতুবা 1900 টকা আপুনি নিজৰ ফিতৰা হিচাপে আদায় কৰক। এই নিম্ন খাপৰ যিটো একে কম পৰ্যায়ৰ, যাৰ পিছত যাৰ তলত আৰু ফিতৰাৰ দিয়াৰ পৰিমাণ নাই, সেইটোত নাথাকি আপুনি উচ্চ মানৰ, কিয় আপুনি আপোনাৰ ৰোজাটোৰ পৰিৱৰ্তে, ৰোজাত হৈ যোৱা ভুল ত্ৰুটিৰ পৰিৱৰ্তে আপুনি বছৰত এবাৰ আপোনাৰ ওপৰত জাকাত বা এবাৰ আপোনাৰ ওপৰত ফিতৰা ৱাজিব হৈছে, এই ফিতৰাটোৰ পৰিৱৰ্তে আপুনি আল্লাহৰ ৰাস্তাত 1200 টকা বা 6000 টকা বা 1900 টকা দিব নোৱাৰিবনে? অৱশ্যেই পাৰিব। মই আমাৰ মুছলমান আৰ্থিকভাৱে স্বাৱলম্বী ভাই ভনীসকলক মই আহ্বান জনাম যে এই বছৰৰ পৰা আপোনালোকে নিজৰ সামৰ্থ্য অনুযায়ী, নিজৰ শক্তি অনুযায়ী, যদি আপুনি আৰ্থিকভাৱে স্বাৱলম্বী হয়, মই আকৌ কৈছোঁ, যদি আপুনি আৰ্থিকভাৱে স্বাৱলম্বী হয়, তেতিয়াহ'লে অৱশ্যেই এই মিডিয়াম কোৱালিটিৰ খেজুৰৰেই নহওক কিয় ইয়াৰ মূল্যটো আপুনি 1200 টকা হিচাপত নিজৰ ফিতৰা অৱশ্যেই আদায় কৰক। আল্লাহ তাবাৰক ওয়া তাআলাই আমাক সঠিকভাৱে ইছলামৰ নীতি, ইছলামৰ ৰীতিৰ ওপৰত চলিবলৈ তৌফিক দান কৰক। আমিন।